নমস্কাৰ। আজি এনে এটা বিষয়ত কথা পাতিম যে হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডা বাহিনী লগাই পিনে উজনি অসমত উত্তপ্ত কৰাৰ কাৰণে যি ধৰণৰ প্ৰস্তুতি চলাই আছে, সঁচাকৈ দুৰ্ভাগ্যজনক কথা। অসমৰ মুখ্যমন্ত্ৰী হৈ পিনে যদি অসমৰ সাম্প্ৰদায়িক মিলাপ্ৰীতি ঐক্য যদি বজাই ৰাখিব নোৱাৰে, সেইজন মুখ্যমন্ত্ৰী অসমৰ কেনেকৈ হ'ল, সেয়া আমাৰ প্ৰশ্ন থাকিল। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, আপোনালোকে সেই উগ্ৰ জাতীয়তাবাদীৰ নামত যিসকলে উজনি অসমত উত্তপ্ত কৰিবলৈ চেষ্টা কৰি আছে, সেইসকলক আপোনালোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে নেকি? যদি নোৱাৰে, তেনেহ'লে আইন প্ৰশাসনৰ কিহৰ প্ৰয়োজন আছে? উজনি অসমত কোনোবা এটা দল সংগঠনে যদি কয়, হুংকাৰ দিয়ে যে আমি মাৰিম কাটিম, এইটো কোনটো সংবিধানৰ আণ্ডাৰত পৰে? যদি আপোনালোকে আইনক বিশ্বাস কৰে, তেনেহ'লে আইনৰ দ্বাৰাই কিবা এটা কৰক। অসমৰ মুছলমানক আপোনালোকে বাংলাদেশী বুলি কৈ প্ৰচাৰ চলাই আছে, অসমৰ মুছলমানক আপোনালোকে নিৰ্যাতন কৰি আছে, ঘৰ দুৱাৰ ভাঙি দি আছে, তাৰপিছতো আপোনালোকে শান্ত থকা নাই। কিন্তু ঘৰে ঘৰে যাই পিনে একাংশ দল সংগঠনে ঘৰে ঘৰে যাই পিনে সেইসকলক হুংকাৰ দি আছে, মাৰিম কাটিম। এইটো কেনেধৰণৰ কথা হয়? এইটো মুখ্যমন্ত্ৰী মহোদয়, আপুনি পাহৰি নাযাব, আপুনিও আইনৰ আণ্ডাৰত আছে, আইনৰ উৰ্ধত আপুনি নহয়। কোনো এখন দল সংগঠন আইনৰ উৰ্ধত নহয়। যদি আইনখন যদি সকলোৰ কাৰণে সমান, গতিকে দল সংগঠনে কেনেকৈ ঘৰত যাই পিনে কাৰোবাক হুংকাৰ দিব পাৰে মাৰিম কাটিম বুলি? আপুনি কিয় নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেইবিলাক? আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈ পিনে দুটা চকুত কিয় দেখে? উজনি নামনি বুলি কথা নহয়। অসমৰ প্ৰতিজন অসমীয়া ৰাইজ, প্ৰতিজন অসমৰ ৰাইজ আপোনাৰ কাৰণে সমান হ'ব লাগিব। আপুনি অসমৰ মুখ্যমন্ত্ৰী হয়, আপুনি অকল এটা জাতিৰ মুখ্যমন্ত্ৰী নহয়, আপুনি অকল হিন্দুৰ মুখ্যমন্ত্ৰী নহয়, ভাৰতীয় প্ৰতিজন নাগৰিকৰ আপুনি মুখ্যমন্ত্ৰী। গতিকে আপুনি প্ৰতিজন নাগৰিকৰ কাৰণে কাম কৰিব লাগিছিলে, কিন্তু সেয়া আপুনি কৰা নাই। সেয়া আপুনি সম্পূৰ্ণ ব্যৰ্থ হৈছে। আপোনাৰ পুলিচ প্ৰশাসন ব্যৰ্থ হৈছে, সেইকাৰণে আপুনি খিলঞ্জীয়া লোকসকলক আপুনি বন্দুক দিবলৈ বিচাৰি আছে। আপোনাৰ ব্যৰ্থতা আপুনি স্বীকাৰ কৰক। আপুনি যদি অসমখন চম্ভালিব নোৱাৰে, আপুনি পদত্যাগ কৰক, কিন্তু এই ধৰণৰ অশান্ত কৰিব চেষ্টা নকৰিব। অসমখন মিলাপ্ৰীতি শংকৰাজনৰ অসমখন আপুনি সংঘৰ্ষ লগাব চেষ্টা নকৰিব। আজি অসমখন ইমান ধুনীয়াকৈ চলি আছে, যেতিয়াৰ পৰাই বিজেপি চৰকাৰ অসমত আহিছে, তেতিয়াৰ পৰাই হিন্দু মুছলমান আমি সদায় একেলগে চলি আছোঁ। আমি হিন্দু মুছলমান কোনো জাতি ধৰ্ম ভেদাভেদ আমি কেতিয়াও কৰা নাই। আমি মিয়া মানুহ হ'লেও আমি কেতিয়াও জাতি ধৰ্ম ভেদাভেদ কৰা নাই। কেতিয়াও আমি সকলোৰ লগত মিলাপ্ৰীতিত থকাৰ কাৰণে সদায় প্ৰয়াস কৰিছোঁ। কিন্তু আপোনালোকে যি সম্প্ৰতি মিলাপ্ৰীতি আপোনালোকে যি বিনষ্ট কৰিব চেষ্টা কৰিছে, তেনেহ'লে ইয়াত দুৰ্ভাগ্যজনক কথা। অসমৰ ৰাইজে লাহে লাহে বুজি উঠি আছে আপোনাৰ চক্ৰান্ত। আপুনি আদানী আম্বানীক মাটি গতাই দিয়াৰ কাৰণে অসমৰ খিলঞ্জীয়া জনসাধাৰণক উচ্ছেদ কৰি আছে, কিন্তু সেইটো কথা গোপন ৰখাৰ কাৰণে আপুনি বাংলাদেশী উচ্ছেদ কৰা বুলি প্ৰচাৰ চলাই আছে। কিন্তু এই প্ৰচাৰ এদিন অসমীয়া ৰাইজে বুজি পাব, অসমৰ ৰাইজে বুজি পাব। আপোনালোকে আজৰাত যি ধৰণে